পিয়ৰ টছৰ গামোচা 1300 টকা আৰু যদি আপোনালোকে হোলসেল ৰেটত ল'ব বিচাৰে বহুত কম দামতে পাব আৰু ভোগালী বিহু ধুনীয়া উপহাৰো পাব লগতে এবাৰ মিচিং ডিজাইনত পিয়ৰ টছৰ জোৰা লৈ আহিছো চাওকচোন ইমান ধুনীয়া 3 জোৰা লৈ আহিছো আৰু ইয়াতে পুৰা ফিটিং কৰা হৈছে মানে নমস্কাৰ বন্ধু বান্ধৱীসকল গামোচা গুগামুখ দোকানৰ পৰা মই লিপিকাই নতুনকৈ ভিডিঅ'টো আজি আকৌ ষ্টাৰ্ট কৰিছো আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ কোনোবা নতুন বন্ধু বান্ধৱীসকল আহিছে তেতিয়া প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব আৰু গামোচা গুগামুখ দোকানে মানে এতিয়া ভোগালী বিহু বা মাঘ বিহুৰ কাৰণে ভোগালী উপহাৰ লৈ আহিছে আপোনালোকে যদি 10,000 বজাৰ কৰে তাতো এটা ধুনীয়া স্পেচিয়েল ঘড়ী পাব আৰু 20,000 কৰিলেও বজাৰ কৰিলেও পাব আপোনালোকে আৰু 30,000 বজাৰ কৰিলেও এটা ধুনীয়া ঘড়ী পাব আৰু 20,000 বজাৰ কৰিলে মানে এটো ঘড়ী স্পেচিয়েলকে দিয়া হ'ব খুব ধুনীয়া আৰু ভোগালী উপহাৰ হিচাপে দিয়া হৈছে আৰু ইয়াৰ কোৱালিটি এটো এটা আছে আপোনালোকে যোনটো চইচ হয় হেটো নিব পাৰিব নিজৰ ফটো লগাই থব পাৰিব আৰু লগতে এটো 10,000 মানে 10,000 আপোনালোকে যদি কাপোৰৰ বজাৰ কৰে তেতিয়া এটো ঘড়ী দিয়া হ'ব ধুনীয়াকে 10,000 লাগে এটা কৰিম আৰু গামোচা আনলে নেকি 10,000 এইটো এটা খুব ধুনীয়া হয় ল'ব পাৰিব আৰু 30,000 ৰো আপোনালোকে বজাৰ কৰিলে ঘড়ী পাব ধুনীয়া এটা আৰু সকলোৱে সোনকালে যোগাযোগ কৰিব ফোন নম্বৰ এটা কৈ দিছো 6006015557 এই নম্বৰটোত সকলোৱে যোগাযোগ কৰিব আৰু স্ক্ৰিনশ্বট মাৰিব পটাপট যোগাযোগ কৰিব আৰু অফলাইন হলে মানে কাপোৰ দোকানত আহি ল'ব লাগিব যদি অনলাইন ল'ব বিচাৰে এই ফোন নম্বৰটোত যোগাযোগ কৰিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বন্ধু বান্ধৱীসকল এখন পিয়ৰ টছৰ গামোচাৰ পৰা পিয়ৰ টছৰ গামোচা 1300 টকা আৰু যদি আপোনালোকে হোলসেল ৰেটত ল'ব বিচাৰে বহুত কম দামতে পাব আৰু ভোগালী বিহু ধুনীয়া উপহাৰো পাব লগতে আপোনালোকে যদি ল'ব বিচাৰে ধুনীয়াকে ল'ব পাৰিব স্ক্ৰিনশ্বট মাৰিব আৰু ওচৰটো অকমান দেখাই দিছো আৰু দুইটা আগতে আৰু মাজতে ফুল আছে এয়া ফুল আৰু এখন দেখাই দিছো বহুত ষ্টক হৈ আছে ল'ব পাৰিব এখন হয় এখন এনেকে দেখাই দিছো মানে ঢোল আৰু ঢোলবেৰী আৰু পেপা সব আছে মানে দুগদুগী আদি সহ আৰু বহুত ষ্টক হৈ আছে গামোচা আপোনালোকে ল'ব পাৰিব এইখন খুলি নেদেখাওগে সেইকাৰণে যদি হোলসেলাৰত ল'ব বিচাৰে বহুত কম দামতে পাব আপোনালোকে ল'ব পাৰিব আৰু এবাৰ দেখাব লৈছো পিয়ৰ টছৰ সিঙ্গল চাদৰো আছে জোৰাও আছে লগতে ল'ব পাৰিব খুব ধুনীয়া হয় আপোনালোকে ল'ব পাৰিব মানে বহুত আজি কাস্টমাৰ ভিৰ হৈছে সেইকাৰণে মই এইটো কান্দালে গুচি আহিলো এইটো কান্দা এৰি দিলো মানে তাই এই কৈছে মানে ভণ্টি এজনী আৰু দেখাইছো আৰু আপোনালোকে ল'ব পাৰিব চাওকচোন এইপিনে গোটেই মানে ষ্টক হৈ আছে গামোচা আছে চাদৰ আছে সিঙ্গল চাদৰ আছে পিয়ৰ টছৰ আৰু লগতে আছে পকোৱা সূতা চাদৰ আছে মানে চাদৰ ৰিহা আছে এয়া ল'ব পাৰিব খুব ধুনীয়া হয় আৰু এখন খুলি দেখাইছো ইমান ধুনীয়া কাপোৰৰ কোৱালিটিটো ইমান ধুনীয়া খুব ধুনীয়া হয় ল'ব পাৰিব আপোনালোকে গপচ হয় দীঘল বহল হয় আৰু মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলে আৰু এটা জোৰা লৈ আহিছো চাওকচোন এটো সাইডত এটো পাৰি থাকিব এনেকে যোনটো আৰু ৰিহা চাদৰ হয় ন সেইটো তাৰ লগত আৰু এখন মেখেলা থাকিব খুব ধুনীয়া লাগিছে দূৰৰ পৰা চাওকচোন উজ্জ্বল হয় আৰু আপোনালোকে ধুনীয়াকে কমেন্ট এটা কৰি যাবা আৰু শেষলৈকে চাবা ভিডিঅ'টো হুলস্থুল হৈছে আজি বহুত কাস্টমাৰ আহিছে যে বিহু পাইছেহি সেইকাৰণে আৰু ইয়াৰ দামটো হ'ব মাত্ৰ 4,500 টকা ইয়াতে ব্লাউজ পিচ নাই 4,500 টকাতে আপোনালোকে ল'ব পাৰিব স্ক্ৰিনশ্বট মাৰিব বন্ধু বান্ধৱীসকল স্ক্ৰিনশ্বট মাৰি পিনে ফোন নম্বৰটো যোগাযোগ কৰিব তেতিয়া ধুনীয়াকে কাপোৰ ল'ব পাৰিব আৰু এটা পিয়ৰ টছৰ জোৰা লৈ আহিছো এইটো চাওকচোন খুব ধুনীয়া ইয়াতে তামাগুনাৰ সূতাৰ মানে ফুল কৰা হৈছে আৰু ইয়াতে দুটা কালাৰতে কাম দুটা নহয় তিনটা কালাৰতে মানে কাম হ'ব আপোনালোকে ল'ব পাৰিব স্ক্ৰিনশ্বট মাৰিব 6,500 টকাৰ পৰা ল'ব পাৰিব পিয়ৰ টছ মুগা জোৰা আৰু যোনহঁতৰ নিজৰ হালতে বোৱা হয় এইবোৰ সব নিজৰ হালতে বোৱা হয় আৰু ইয়াতে সাইড পাৰি থাকিব লগতে ব্লাউজ পিচ থাকিব 6,500 টকাতে ল'ব পাৰিব আৰু খুব ধুনীয়া হয় ল'ব পাৰিব 6,500 টকাতে ইমান ধুনীয়া গামোচা গুগামুখ দোকানে কম দামত দি আছে বহুত ধুনীয়া পিয়ৰ টছ মুগা জোৰা হয় আৰু এটা জোৰা ৰেড কালাৰত লৈছো আৰু এইটো ল'ব পাৰিব আপোনালোকে ৰেড কালাৰৰ জোৰাটো মানে বহুত ধুনীয়াকে কাম কৰা হয় মানে বোৱনী খুব ধুনীয়া হয় কাপোৰৰ কোৱালিটিটো আপোনালোকে ওচৰত চাব পাৰে কিমান ধুনীয়া হয় ইমান ধুনীয়া ডাঠ আৰু পিয়ৰ মুগা নিচিনাই লাগিব কালাৰটো দেখিলে আপোনালোকে ক'ব নোৱাৰিব যে টছ মুগা নে পিয়ৰ মুগা হয় আৰু খুব ধুনীয়া লাগিছে ইয়াতে সাইড পাৰি কিটাও থাকিবগে আৰু লগতে ব্লাউজ পিচ মেখেলাখন চাদৰখন এখন হ'ব খুব ধুনীয়া হয়
মানে ৰেড কালাৰটো খুব মৰম লগাটো সেইকাৰণে খুব ধুনীয়া লাগিছে কালাৰ ফালে আৰু ইয়াৰ চাইড পাৰিকেইটা এনেধৰণৰ হ'বগে আৰু প্ৰতিযোৰ যোৰা কাপোৰৰ লগত মানে ভোগালী বিহু মানে মাঘ বিহুৰ কাৰণে ধুনীয়াকৈ এযোৰ অফাৰ মানে পাব প্ৰতিযোৰা কাপোৰৰ লগতে আপোনালোকে এযোৰাৰ লগতে এযোৰ ধুনীয়া কটন যোৰা কাপোৰ পাব খুব ধুনীয়া কটন যোৰা হয় আৰু এযোৰাটো দেখালোৱেই আৰু এই যোৰাটো আপোনালোকক দেখাইছোঁ এই যোৰাটোতো লগতো এনেকুৱা এযোৰ বেলেগ এযোৰ যোৰা পাব আপোনালোকে আৰু এই যোৰাযোৰ দাম হ'ব মাত্ৰ 8,000 টকা এবাৰ পিয়ৰ পটমিনি যোৰা এটা লৈ আহিছোঁ আৰু কালাৰটো খুব মানে মৰম লগা চাওকচোন ইমান ধুনীয়াকৈ জিলিকনি উঠিছে এই কালাৰতে কৰি দিছে এইখিনি দলিল সূতা কাম কৰিছে আৰু বুটা কাম কিমান ধুনীয়া চাওকচোন ফিনিচিঙো ধুনীয়া হয় ওচৰত দেখাই দিছোঁ অকণমান আৰু ইয়াতে মেখেলা থাকিব ব্লাউজ পিচ থাকিব আৰু চাইড পাৰিও আছে লগতে আৰু ইয়াৰ দামটো বহুত কম দামতে ল'ব পাৰিব মাত্ৰ 2,500 টকা দি আছে বেলেগত ক'ত পাই নাপায় নাজানো কিন্তু ইয়াতে পাব আপোনালোকে বহুত কম দামতে দিছে এতিয়া মাঘ বিহু মানে ভোগালী বিহু উপহাৰ কাৰণে অলপ কম দামত কাপোৰবিলাক দিছে বহুত আপোনালোকে পটাপট যোগাযোগ কৰিব আৰু বুকিং কৰিব আৰু মেখেলাখনো বহুত দীঘল হয় 6টা 7টা দিয়া আছে এইটো হ'ব ব্লাউজ পিচটো আৰু এটা যোৰা লৈ আহিছে আপোনালোকৰ মাজলৈ খুব ধুনীয়া হয় এক কালাৰতে ফুল মৰা আছে খুব ধুনীয়া লাগিছে আপোনালোকৰ বা কেনে লাগিছে চাওকচোন খুব ধুনীয়া হয় ইয়াতে চাইড পাৰিও থাকিব মেখেলা আৰু ব্লাউজ পিচ আছে আৰু ইয়াৰ লগতে এটা ধুনীয়া কটন যোৰা অফাৰ হিচাপে পাব আৰু মাঘ বিহুৰলৈকে তেতিয়ালৈকে আপোনালোকে কাপোৰ ল'ব পাৰিব খুব ধুনীয়া কম এটা দামত ল'ব পাৰিব ইয়াতে চাইড পাৰি আছে এয়া চাইড পাৰি আৰু লগতে এনেকুৱা কটন যোৰা এটা ল'ব পাৰিব মাত্ৰ 2,700তে আৰু এটা পিয়ৰ পটমিনি যোৰা ৰেড কালাৰত লৈ আহিছোঁ চাওকচোন ইমান ধুনীয়া ফুলৰ কালাৰটো আৰু কোৱালিটি খুব ধুনীয়া হয় ইয়াতে ব্লাউজ পিচ থাকিব আৰু চাইড পাৰি আছে আৰু লগতে মেখেলা এখন থাকিবগৈ আৰু ইয়াৰ 2,800তে ল'ব পাৰিব ইয়াৰ লগতে অফাৰ থাকিব মানে এযোৰ ধুনীয়া কাপোৰ থাকিব কটন যোৰা থাকিব এয়া চব খুব ধুনীয়া হয় মেখেলা আৰু খুব ধুনীয়া আৰু চাদৰখনো ধুনীয়া হয় ইয়াৰ লগতে এযোৰ ধুনীয়া কটন যোৰা পাব মানে ধুনীয়া হয় মানে কাপোৰৰ কোৱালিটিখিনি আৰু দামো খুব কম দামত ল'ব পাৰিব আৰু ব্লেক কালাৰ এযোৰ লৈছোঁ চাওকচোন এযোৰ কেনে লাগে আপোনালোকৰ এযোৰ খুব হেভি হয় 2,900তে ল'ব পাৰিব যোৰাযোৰ আপোনালোকে আৰু মাজত বুটা কাম কৰি দিছোঁ চাওকচোন গাত লৈ দেখাইছোঁ মই আৰু ইয়াৰ আচলৰ ডিজাইনটো এনে হ'ব ওপৰলৈকে কাম কৰা হৈছে 2,900ত ল'ব পাৰিব এই যোৰাটো আৰু লগতে এটা এনেকুৱা কটনৰ যোৰা আপোনালোকে অফাৰ হিচাপে লাভ কৰিব আৰু এই অফাৰ মানে মাঘ বিহুলৈকে থাকিব আপোনালোকে পটাপট বুকিং কৰিব আৰু বন্ধু বান্ধৱীসকল যোগাযোগ কৰিব ফোন নম্বৰটো যিহেতু মই দিয়েই দিওঁ ইয়াত চাওক চাইড পাৰি হয় আৰু মেখেলা আৰু ব্লাউজ পিচ লগতে থাকিব এয়া এবাৰ মিচিং ডিজাইনত পিয়ৰ টচৰ যোৰা লৈ আহিছোঁ চাওকচোন ইমান ধুনীয়া 3 যোৰা লৈ আহিছোঁ আৰু ইয়াতে পুৰা ফিটিং কৰা হৈছে মানে দহি পটি মেখেলা লগতে কাম কৰা হৈছে অকল মাত্ৰ ব্লাউজ পিচটো চিলালে আপোনালোকে পিন্ধিব পাৰিব আৰু এইকেইটা গোটেইকেইটা যোৰাৰ লগতে আপোনালোকে এনেকুৱা এযোৰ কটন যোৰা অফাৰ হিচাপে লাভ কৰিব খুব ধুনীয়া হয় ল'ব পাৰিব সকলোৱে আৰু এতিয়া মই মেলি দেখাম এযোৰ এযোৰকৈ এই যোৰাযোৰ চাওকচোন মেখেলাখন দেখাই দিছোঁ ওপৰলৈকে কাম কৰা হৈছে খুব ধুনীয়া হয় ওপৰলৈকে কাম কৰা হৈছে আৰু ব্লাউজ পিচো লগতে থাকিব এখন মেখেলা হ'ব চাদৰখন হ'বগৈ চাদৰখন মেলি দেখাইছোঁ চাওকচোন ইমান ধুনীয়াকৈ কাম কৰি দিছে আৰু এটা বিচনী ঘাই কাম কৰি দিছে লগতে মেলি দেখাইছোঁ চাওক কিমান ধুনীয়া হয় ল'ব পাৰিব লগতে ব্লাউজ পিচটো থাকিব আৰু এটা যোৰা লৈ আহিছোঁ এইটো আপোনালোকৰ মাজলৈ এয়া খুব ধুনীয়া এইটো কালাৰো ল'ব পাৰিব ইয়াতে 3টা কালাৰত কাম কৰি দিছে ন খুব ধুনীয়া লাগিছে আৰু চাইড পাৰিকেইটা এনেধৰণৰ হয় এটা এফাইল হাই ডিজাইনত কাম কৰি দিছে ন খুব ধুনীয়া হয় কালাৰকেইটা আৰু মাজতে বুটা কাম কৰি দিছে আৰু ধুনীয়াকৈ মাঘ বিহু ভোগালী বিহু উপহাৰ বুলি আপোনালোকে ল'বলৈ আহিব কাপোৰ 10,000 বজাৰ কৰিলে কাপোৰ মানে উপহাৰটো পাব ঘড়ীটো আকৌ 20,000 কৰিলে 30,000 কৰিলে পাব ধুনীয়া ধুনীয়া উপহাৰ দিব
আমাৰ গামোচা গুগামুখ দোকানে ল'বহি পটাপট আৰু এযোৰত একে দামেই হ'ব 9000 আৰু এটা দেখাইছোঁ এইটো এইটো চাওক এইটো খুব ধুনীয়া হয় ল'ব পাৰিব এয়া চাওক খুব ধুনীয়া হয় এইয়া কিমান মৰম লগা চাওকচোন কালাৰটো কিমান ধুনীয়া লাগিছে আপোনালোকে ল'ব পাৰিব বন্ধু বান্ধৱীসকল স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব আৰু ইয়াৰ লগৰ মেখেলাখন দেখাইছোঁ ব্লাউজ পিচটো লগতেই থাকিব আৰু এইয়া চাওক খুব ধুনীয়া হয় ল'ব পাৰিব আৰু বন্ধু বান্ধৱীসকল আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁগৈ কিমান কাপোৰ ষ্টক হৈ আছে বহুত কাপোৰ ষ্টক হৈ আছে এতিয়া আপোনালোকে চাব পাৰিব দেখাই দিছোঁ চাওকচোন এইপিনে বহুত কাপোৰ ষ্টক হৈ আছে আৰু একেদিনাখনে ইমান কাপোৰ দেখুৱাটো সম্ভৱ নহয় সেইকাৰণে মই প্ৰায় 10-12যোৰমান কাপোৰহে দেখাওঁগৈ মানে ইমান কাপোৰ দেখাও সম্ভৱ নহয় আৰু ভিডিঅ'টো আজি চাই কেনে লাগিলে সকলোৱে জনাব শেষত ধন্যবাদ জনাইছোঁ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ